Hello everyone, কি কৰিছে আশা সকলে ভালে আছে। আজি বনাম মই পোহা। পোহাটো মই ফটো দি থাকো, কিন্তু আজি মই দেখা আপোনালোকক মই কেনেকৈ বনাও। এয়া হৈছে পিঁয়াজ, এয়া হৈছে নৰসিংহৰ পাত, এয়া হৈছে জলকীয়া। বঢ়িয়াকৈ লৈছোঁ কাটি, লৈছোঁ এবাটি দৈ, তাৰপিছত এইখিনি লৈছোঁ বাদাম, তাৰপিছত এয়া হৈছে চিৰা হা। তাৰপিছত এতিয়া মই দেখাম মই কেনেকৈ বনাওঁ। একেবাৰে সহজ হয়, বাট তথাপিতো ভাবিছোঁ আজি এটা ৰীল বনাম, মানে এইটোত মানে ৰীল এটা দিওঁ আৰু বনাই। প্ৰথমতে দিছোঁ তেল, দিছোঁ তেল দিছোঁ। তেল দি পেলাই ইয়াতে প্ৰথমতে ল'ম মই ভাজি বাদামখিনি, পানী প্ৰথমতে এইখিনি অলপ ভাজি লওঁ। আৰু আজি যিহেতু ঈদ গোটেইকেইটা আছে ঘৰতে, তো এইখিনি ল'লোঁ ভাজি নিদিওঁ। প্ৰথমে পিঁয়াজখিনি দিওঁ, তাৰপিছত দিওঁ জলকীয়াখিনি, দিম কাৰি পাত্তা, গোটেইখিনি ইয়াতে দি দিলোঁ পিঁয়াজ। ইয়াতে মই চিৰাখিনি, চিৰাখিনি এনেকৈ দিছোঁ। ইয়াতে মই নিমখ, আৰু জানো মোৰ ছোৱালী এজনী চবেই চিনিয়ে পায় আৰু। তাৰপিছত দিম হালধি, ইয়াতে এইখিনি যে আছিলে এইখিনি যে দৈখিনি দি দিম। টেঙা টেঙা ভাৱ এটা আহিব ন দৈত, মজা লাগে খাই। মজা, একদম মজা মজা।